मावफुं सोद्रोमा गणेशयाम दास बिथाङा रायजो राजाफोरजों दुब्लियाव माइ हाफादों। गामि ओनसोलाव रायजो जानाय सुबुंफोरनि थाखाय आबादानो जिउनि गुबै लामा बुंदों इएम गणेशयाम दासआ। मेसें बोथोर हाबनाय लोगो लोगो दाब दाब गामि ओनसोलाव जागायजेनबाय दुब्लियाव माइ हानाय। बेबादिनो बाक्सा जिल्लानि दसिन लाफाखुसि गामियावबो रायजो राजाफोरा दुब्लि फोथाराव माइ हानायनि मुखुब। बे समावनो दसिन लाफाखुसि गामिनि रायजोफोरजों ओंखारनानै माइ हाफादों बिटिआरनि आबाद बिफाननि मावफुं सोद्रोमा गणेशयाम दास बिथाङा। माइ हानायनि गेजेरजोंनो मेसें बोथोराव गायजाग्रा आलु बेसर बायदि आबादनि जोलैफोरखौबो आबादारिफोरनो बिटिसि सरकारा होनायनि थांखि लानाय बाथ्राफोरखौ फोरमायनानै होयो आबाद बिफाननि मावफुं सोद्रोमा गणेशयाम दासआ। আজি দক্ষিণ লাফাকছিত আমাৰ ধান কটা পৰৱ আছিল। পৰৱ বুলি ক'ব লাগিব কাৰণ লক্ষীক আদৰণি জনাইছে তেওঁলোকে ৰাজহুৱা ঘৰতো বাৰু কাটি আছে। এইটো সকলো তেওঁলোকৰ চুপাত যিমানখন 100 কিমান ঘৰ আছে 10 ঘৰ আছে তেওঁলোকে গোটেইখিনি মানুহ লগ লাগি একত্ৰিত হৈ আজি তেওঁলোকৰ 10 বিঘা ধান এতে ৰোপণ কৰিছিলে। সেইটো ধান পকিল ৰঞ্জিত ধান, গতিকে তেওঁলোকে আজি কাটা আৰম্ভ কৰিছে। তাৰ লগতে মই অকণমান তেওঁলোকক ধানটোও চালোঁ, ৰাস্তাও চাব আহিছিলোঁ, লগতে ধানৰ কাটনতো তেওঁলোকৰ অলপ সহায় কৰি দিলোঁ। আৰু গতিকে এনেকৈ ধান কটা পৰৱ যদি আমাৰ যদি অনুষ্ঠান থাকে তেতিয়াহ'লে খুব ভাল লাগে। কাৰণ সকলো গাঁৱৰ আজি প্ৰত্যেকজন মানুহৰ মুখ দেখা দেখি হৈছে। কাই কিমান কাটে কাই কিমান থাকে আজি বুজা যাব। কাই মাকৰা কৰি থাকে কাই চাদা মাৰি থাকে এইবিলাক দেখা যাব। কাৰণ সেইবিলাক আজিকালি ইয়াতে দেখা যায় মানুহে তেতিয়াহে কয় এই ধান কাটিবলৈ চাদা মাৰি থাকে দে, গাঁৱৰ মানুহে তেনেকৈ কয়, আমিও কওঁ। ঠিক সেইটো যেন সকলোৱে জানিব আজি। তাৰ লগতে 10 বিঘা মাটি বেছি সময় নালাগে যদি সকলোৱে যদি একত্ৰিত হৈ যদি নিজৰ ইচ্ছামতে ভাল ধৰণে কাটে 11টা বজাত 10 বিঘা শেষ হ'ব লাগে। কাৰণ 110 ঘৰ মানুহ 110জন মানুহ কাটিলে কিমান সময় লাগে 10 বিঘা মাটি? কাৰণ আধা বিঘাকে এজনে কাটিয়ে তেতিয়াহ'লে বেছি নালাগে। সেইকাৰণে সকলোকে ভাল লাগিছে, সকলোকে আহ্বান জনাইছোঁ যেন ভাল ধৰণে ধানবিলাক কাটি যোৱাই পেলাই তেওঁলোকে নিজৰ ষ্টকত ৰাখি আগন্তুক তেওঁলোকে ভৱিষ্যতে বিক্ৰী কৰে বা ভগাই লয় তেওঁলোকৰ ব্যক্তিগত কথা, সেইটো ক'ব লগা নাই। কিন্তু আৰু মই এটা ৰাজ্যক আহ্বান জনাইছোঁ যে তেওঁলোকৰ যিখিনি আলু খেতি কৰাৰ কাৰণে যোজা কৰিছে আমি সেইখিনি প্ৰদৰ্শন কৰিলোঁ। গতিকে আমাৰ গ্ৰাম সেৱক মহোদয় থাকিব, তেখেতক মই অনুৰোধ কৰি দিম যেন যিখিনি আমাৰ এতিয়া নতুনকৈ আকৌ আলু আহিব, আলু আহিলে তেওঁলোকে যেন তেওঁলোকক যিখিনি পাব লগা 5 বিঘা মাটি সেইখিনি দিয়াৰ কাৰণে ব্যৱস্থা কৰে যেন। আৰু সুৰ পকাৰ কাৰণে আগতীয়াকৈ ধান কাটি যিবিলাকে একদম অনিষ্ট কৰিছে তেওঁলোকক আমি এইটোও কৈছোঁ যে যাৰ নেকি সুৰ পকাই ধান কাটি শেষ কৰিছে কোনো লাভ নাই, তেওঁলোককো আমি কৈছোঁ কি আলু দিয়াৰ ব্যৱস্থা এটা কৰিছোঁ। আলু হওক বেহৰ হওক তেওঁলোকে এক্সট্ৰাকৈ আমি দিয়াৰ চেষ্টা এটা কৰিছোঁ, তেওঁলোকক নিব দিছোঁ। আৰু নেওক যেন সেই যিমানখিনি ক্ষতি হৈছে যেন আলু চালু 1 বিঘা খেতি কৰি যে মাল তৈয়াৰ কৰি বিক্ৰী কৰি তেওঁলোকে পইচাটো উলিয়াব পাৰে আৰু ধান কিনিব পাৰে। সহায় হৈছে বৰ্তমান কৰি আছোঁ, যিখিনি ৰাইজে অৱগত কৰাই আছে কৰিছোঁ। এতিয়া মাত্ৰ ৰাস্তা মোক দেখালে মানে বানপানী সহায় নিছে, কিন্তু এইটো আমাৰ দোষ নহয়, ৰাইজৰ দোষ নহয়, এইটো জেজেএমৰ যিবিলাকে পাইপ বহাইছে জেজেএমৰ পাইপ বহা মানুহবিলাকে ওপৰতে ৰাস্তাবিলাক খুন্দি ঢিলা মাৰি কৰিছে, বানপানী হৈছে। আৰু সেই নালাত যেতিয়া পাইপৰ মাজেদি পানীবিলাক গৈ খোৱাই নি ৰাস্তাবিলাক সহায় আনিছে। সেইটো মই জেজেএমৰ কৰ্তৃপক্ষক ক'ব দিছোঁ তেওঁলোকে ৰাস্তা ধুনীয়াকৈ পুতি দিয়ক, নহ'লে বিহিত ব্যৱস্থা আমি ল'ম।
আমিতো বিটিআৰৰ আমি সকলো ৰাইজক মই এনেকুৱা ব্যৱস্থা কৰিছোঁ ধান কাটিছে মৰাৰ কাৰণে আমি থেঁচাৰ মেচিন আনি দিছোঁ ৰুবৰ কাৰণে ৰুৱাৰ মেচিন আনি দিছোঁ ধান জৰা মেচিন আনি দিছোঁ লগতে পাৱাৰ টেইলৰ দি আছোঁ যি লাগে সিয়েই দিছোঁ ৰাইজক ইতিমধ্যে পানী নাই আমি ৱাটাৰ দিছোঁ আমি ডিজেল পাম্প দিছোঁ LPG দিছোঁ গোটেই বহুত মেচিন আমি দি আছোঁ ৰাইজক সহায় কৰি আছোঁ শস্যৰ পৰা ধান যিকোনো আগতে আমি শস্যবিলাক আগতীয়াকৈ দিয়া কৰিছোঁ যোৱা 17 বছৰে কিন্তু এনেকৈ আগতীয়া দিয়া নাছিল খেতি 2 মাহ আগতে খেতিবিলাক চপাই পেলাই আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আনি পেলাই জমা কৰি দিয়া হৈছে তাৰ পৰা ৰাইজক যিবিলাক খেতি তেওঁলোকৰ হৈছে শস্যবিলাক নি পেলাই খেতি কৰিছে কিন্তু সেই খেতিখিনি নি বিক্ৰী কৰি খাব দিয়া নাই কাৰণ এতিয়া আলু আহিছে বেহাৰ আহিছে মাকৈ আহিছে মচুৰ আহিছে এতিয়া দাগনো আহিব দুদিন আহিছে কিজান দাগন তেতিয়াহ'লে সেইবিলাক বস্তু ৰাইজে আনক আনি পেলাই খেতি কৰক তেতিয়াহে উন্নতি হ'ব যদি আমি একোৱে যদি খেতি নকৰোঁ ধানৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নিজৰ ঘৰখন পোহপালন দিয়াটো সম্ভৱ নহয় এইটো খেতিয়কসকলে সাৰৰ ব্যৱস্থাটো আমি এতিয়া কৰিব পৰা নাই কাৰণ এইটো ভাৰ্মি কম্পষ্টৰ দিন ভাৰ্মি কম্পষ্ট এনেকৈ দিব লাগিলে সময়ত জাগা নাই ক'ৰ পৰা ইমান আমি প্ৰডাক্ট কৰিম কিন্তু আমি পৰাপক্ষে চেষ্টা এটা কৰিছোঁ ভিটামিনৰ বটল আৰু প্লাছ পকা খোৱা বটল এইবিলাক আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ মেডিচিন দিয়াৰ ব্যৱস্থা কৰিছোঁ কিন্তু সাৰটো আমি এতিয়ালৈকে কোনো জেগাত দিয়া নাই আৰু দিব পৰাৰ কণ্ডিশ্যনো নাই আৰু সাৰৰ যিটো চিচুৱেশ্যন চব ভাল সাৰ পোৱা নাযায় আজিকালি চব ডুপ্লিকেট সাৰেই ব্যৱহাৰ কৰিছে সেইকাৰণে আমি সেইটো এতিয়া বন্ধ কৰি ৰাখিছোঁ सनारुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सनारुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारि MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि कास्टिं जुवेलारि कलकाता जुवेलारि मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द पथआव MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव